ভিতৰ ভাগত সেই পুলিং অফিচাৰৰ দ্বাৰা ভোট গ্ৰহণ চলি আছে সুন্দৰভাৱে আৰু এইখন হৈছে ভোটাৰজনৰ পাৰ্সোনেল ডকুমেণ্ট ইয়াত নাম এড্ৰেছ মানে খণ্ড নম্বৰ কোড হ'ব গোটেইখিনি ডিটেইলছ ইয়াত লিখা থাকে সেইমতে এইখনৰ মতে ইয়াত সহি মাৰি দিয়া হয় আমাৰ গাঁৱৰ মানুহ আহি গৈছে ভোট দিবৰ কাৰণে কি লগত মানুহ মালটো লৈ আহিছা এটোতো লাগবে যেটো লাইনত থিয়া হৈ থকা যাব আৰু বৰ্তমান এয়া ভোট দিয়া কেন্দ্ৰ আৰু এয়া আমাৰ ভাই ইনটা দিলি নেকি ও দিলু ভাই গণতান্ত্ৰিক দেশ এখনত গণতন্ত্ৰৰ অধিকাৰ সাব্যস্ত কৰাটো প্ৰত্যেকজন নাগৰিকৰ এক অপৰিহাৰ্য কৰ্তব্য আমি আহি আছো বৰ্তমান গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পাম অলপ আমাৰ মোল্লাপাৰা খণ্ড পৰে আহি আছো গতিকে তাৰ অকণমান পৰিস্থিতিটো কেনেকুৱা ভোটৰ ভোট দিয়া জেগা ঠাই দেখুৱাই আছো অকণ চাই আৰু হাউতকৈ আহি পালোঁ আমি বৰ্তমান এয়া ভোট গ্ৰহণ কেন্দ্ৰ মোল্লাপাৰা এইটো LP স্কুল হয় LP স্কুলৰ ভিতৰতে হয় প্ৰত্যেকবাৰ 5 বছৰৰ মূৰে মূৰে বিধানসভাই হওক বা লোকসভাই হওক তেনেকুৱা ধৰণে ভোট গ্ৰহণ কেন্দ্ৰ হিচাপে হৈ আহি আছে মানুহৰ বৰ বেছি বাৰু ভিৰ নাই এনেকুৱা যিটো দেখিছে পৰিৱেশ তেনেকুৱাই ধৰ মানে দেখিছে আপোনালোকে বহুত বেছি মানে ভিৰ নাই ধুনীয়াকৈ দি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ভোট গ্ৰহণৰ কাম ধুনীয়াকৈ ভিতৰত সম্পূৰ্ণ হৈ আছে ভিতৰত বিভিন্ন ধৰণৰ পুলিং অফিচাৰ আছে 2-3খন টেবুল মানে যেহেতু ক্ৰছ কৰিব লাগে তাৰ পিছতে যেহেতু ভোট দিয়া এইটো সাব্যস্ত সেইফালে এইটো এটা খণ্ড সেইটো 2 নম্বৰ বেছপাৰা খণ্ড আৰু এইটো হৈছে মোল্লাপাৰা খণ্ড এনেকুৱা ধৰণে দুটা খণ্ডত বিভক্ত হৈ মোল্লাপাৰা LP স্কুল ভোট গ্ৰহণ হৈ আছে দুটা লাইন পাতিছে যেহেতু তিৰোটা মানুহ একফালে আৰু মতা মানুহ একফালে সুন্দৰভাৱে হৈ আছে ভোট গ্ৰহণ আমাৰ লাইন কোনফালে লাষ্ট কোন এও নেকি ভাই ইনটা আইছি আৰু এয়া আমাৰ ভাই ইনটা দিলি নেকি আৰু এয়া হৈছে মোল্লাপাৰা LP স্কুল ধুনীয়াকৈ নিগাজিকৈ শাৰী পাতি হৈ থকা যিটো ভোট গ্ৰহণ কেন্দ্ৰ আৰক্ষী বিষয়াও আছে ইয়াতে আৰু তেওঁলোকৰ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ কাৰণে প্ৰশাসনিকভাৱেও এক দৃষ্টি ৰাখিছে সকলোৰে ওপৰত যাতে ধুনীয়াকৈ কাম কাজ চলি থাকে আৰু এতিয়ালৈকে কোনোমতে কোনো ধৰণৰ ভোটিং মেচিন বেয়া হোৱা নাই বোলে EVM ধুনীয়াকৈ চলি আছে সেইফালে সেইটো লাইন 2 নম্বৰ বেছপাৰা লাইন আৰু এইফালে এইটো 1 নম্বৰ মোল্লাপাৰাৰ ক খণ্ডৰ এনেকুৱা ধৰণৰ খণ্ড হিচাপত এইটো ভোট গ্ৰহণ চলি আছে আৰু এয়া হৈছে ভিতৰ ভাগ কমাত দেখুৱাই দিছোঁ তাত এই 2-3খন টেবুল তেনেকুৱা ক্ৰছ কৰিব লাগে তাত বিভিন্ন ধৰণৰ পুলিং অফিচাৰ ইলেকশ্যনৰ অফিচাৰ আছে তাতে ডকুমেণ্টটো ভেৰিফাই হোৱাৰ পিছত তাত য'ত মানে চিহ্নবোৰ থাকে তাতে বটন দাবাব লাগে সেই তাত গৈ আছে সেনেকৈ মই এইবাৰে বাৰু 2বাৰেই হ'ল দিয়া এনেকৈ লাইন পাতি আছে ধুনীয়াকৈ সুন্দৰভাৱে সকলোৱে ধুনীয়াকৈ দি আছে পুৰুষ 3জন মহিলা 2জন তেনেকুৱাকৈ দি আছে যাতে কোনো ধৰণৰ অসুবিধা নহয় যোনটো লাইনে দীঘল হৈছে তাৰ পৰাই দি আছে এইকাৰণে যে লাষ্ট টেবুল ভেৰিফাই কৰি ইভিনি বাহিৰ হ'ব দিয়া সুন্দৰভাৱে ভোট গ্ৰহণ চলি আছে আৰু মই বৰ্তমান এই লাইনত থিয় হৈ আছোঁ 2-3জনৰ পাছতে আকৌ মই প্ৰৱেশ কৰিম আৰু ভিতৰত যিহেতু কোনো ধৰণৰ ফটোগ্ৰাফী বা ভিডিঅ'গ্ৰাফী এলাউ নাই যিহেতু এটা সম্পূৰ্ণ ৰেষ্ট্ৰিক্টেড এৰিয়া আৰু সম্পূৰ্ণ এটা CCTVৰ নিৰীক্ষণত থকা এটা অঞ্চল হয় সেয়েহে ভিডিঅ'টোৰ ভিতৰত বন্ধ কৰিব লাগিব যে মই লাইন পতা দৃশ্যটোৰ ভিতৰত অকণমান দেখুৱাই দিলোঁ এতিয়া মই ভিতৰত সোমাম তাৰপিছত আকৌ ভোট মই সাব্যস্ত কৰি বাহিৰত ওলাই আহিম আৰু মই ভোট দিলোঁ বাৰু ধুনীয়াকৈ ভোট দি ওলাই আহিলোঁ এতিয়া এখন মোৰ ভোট দিয়াৰ যোনখন ডকুমেণ্ট হয় ইয়াতে নাম এড্ৰেছ আছে ইয়াত চহী মাৰি দিছে ধুনীয়াকৈ আৰু এই গোটেইবোৰ আহিছে বৰ বেছি ভিৰ নাই বাৰু মানুহৰ তেনে এটা ধুনীয়াকৈ আহি আছে লাইন পাতি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ধুনীয়াকৈ লাইন পাতি আকৌ ওলাই যাব পাৰি 4-5জনকৈ তেনেকুৱাকৈ মানুহ সোমাই আছে ভিতৰত এয়া আমাৰ গাঁৱৰ মানুহ আহি গৈছে ভোট দিবৰ কাৰণে কি লগত মানুহ মালটো লৈ আহিছা এইটোতো লাগবে যেটো লাইনত থিয়া হৈ থকা যাব আৰু বৰ্তমান এয়া ভোট দিয়া কেন্দ্ৰ মোৰ 20 মিনিটমান লাগিছে বাৰু আৰু যেহেতু আজি শুক্ৰবাৰ জুমাৰ নামাজো আছে জুমা ধুনীয়াকৈ পাব লাগিব জুমা পঢ়িব লাগিব এতিয়ালৈ বিদায় আৰু ভোট দিলোঁ সাব্যস্ত কৰিলোঁ সকলোৱে আহি ইয়াতে ভোট প্ৰদান কৰি আছে নেক্সট ভিডিঅ'ত আহি আছে বেলেগ এটাৰ ওপৰত তেতিয়ালৈকে বাই বাই